হেল্ল' বন্ধু-বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক বহুত স্বাগতম। আজি এইটোৰ ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাম যে অৰুণোদয় 3.0 কাৰণে যিসকলে ইনকাম চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰি আছে, আচলতে এতিয়া চৰকাৰৰ ফালৰ পৰা এটা নটিফিকেশ্যন আহিছে। আপোনালোকৰ এতিয়া অৰুণোদয় 3.0ত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন নাই। অকল আপোনালোকৰ ৰেচন কাৰ্ড থাকিলেহে আপোনালোকে অৰুণোদয় 3.0ত আবেদন কৰিব পাৰিব। গতিকে মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আপোনালোকৰ কি ডকুমেণ্ট লাগিব, আপোনালোকে অৰুণোদয়ৰ ফৰ্ম ক'ত পাব, মই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাব। আৰু যদি ইউটিউবত চাই থাকে তেনেহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। অনাগত দিনত ভিডিঅ'বোৰ আপলোড দিয়াৰ লগে লগে আপোনালোকে পোনপ্ৰথমে চাব পাৰিব। আহক আমি বেছি দেৰি নকৰাকৈ ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখা পাইছে এখন জাননী। ইয়াত অসম চৰকাৰৰ স্পষ্টীকৰণ। অৰুণোদয় 3.0 আঁচনিৰ বাবে উপাৰ্জনৰ প্ৰমাণপত্ৰৰ আৱশ্যক নহয়। ইয়াত ইনকাম চাৰ্টিফিকেটৰ অৰুণোদয় 3.0ত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ইনকাম চাৰ্টিফিকেটৰ কোনো প্ৰয়োজন নহয়। এই নটিফিকেশ্যনটো আহিছে 22 ডিচেম্বৰ 2024। এইটো দিছপুৰ 22 ডিচেম্বৰ 2024। ইয়াত লিখা আছে, অসম চৰকাৰৰ বিত্ত বিভাগে অৰুণোদয় 3.0 আঁচনিৰ অধীনত উপাৰ্জনৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন সম্পৰ্কে এক স্পষ্টীকৰণ জাৰি কৰিছে। ইয়াত আছে, এই স্পষ্টীকৰণ অনুসৰি অৰুণোদয় 3.0 আঁচনিৰ অধীনত বিত্তীয় সাহায্য লাভ কৰিবলৈ বৈধ ৰেচন কাৰ্ড থকা ব্যক্তি তথা পৰিয়ালে গাঁও প্ৰধানৰ মৌজাদাৰ অথবা আন কোনো কৰ্তৃপক্ষৰ পৰা উপাৰ্জনৰ প্ৰমাণপত্ৰ আহৰণ কৰি জমা দিয়াৰ কোনো প্ৰয়োজন নহয়। ইয়াত স্পষ্টকৈ লিখা আছে। ইয়াত এইটো সেয়েহে আবেদনকাৰীসকলক এই উপাৰ্জনৰ প্ৰমাণপত্ৰ সন্দৰ্ভত যিকোনো বিভ্ৰান্তিকৰ তথ্য অথবা কোনো ব্যক্তি বা গোটৰ অভিপ্ৰায় ভুক্তভোগী নহ'বৰ বাবে এই সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হ'ল। আয়ৰ প্ৰমাণপত্ৰ প্ৰদানৰ ক্ষেত্ৰত জনসাধাৰণক বিপদে পৰিচালিত কৰা লোক বা গোটৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অভিযোগৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে। ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা আয়ৰ প্ৰমাণপত্ৰ বিচাৰি যদি কোনো জনসাধাৰণক বিপদে পৰিচালিত কৰে তেনেহ'লে সেই দোষীৰ বিৰুদ্ধে জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে। অসমৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহক মাহিলী 1250 টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হৈছে অৰুণোদয় 3.0 আঁচনিৰ মূল লক্ষ্য। এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত স্বচ্ছতা আৰু নিৰপেক্ষতা বৰ্তাই ৰখাৰ বাবে অসম চৰকাৰ বদ্ধপৰিকৰ। ইয়াত এই নটিফিকেশ্যনটো জাননীটো আহিছে 22 ডিচেম্বৰ 2024। গতিকে এতিয়া আপোনালোকৰ ইনকাম চাৰ্টিফিকেটৰ কাৰণে আপোনালোকে কোনো আবেদন কৰিব নোৱাৰে। আৰু যিসকলৰ ইনকাম চাৰ্টিফিকেট আছে সেইসকলে বেলেগ কামত লগাব পাৰে, কিন্তু আপোনালোকে অৰুণোদয় 3.0ৰ কাৰণে এইটো চৰকাৰৰ ফালৰ পৰা এটা স্পষ্টীকৰণ আহি গ'ল। অৰুণোদয় 3.0 আঁচনিৰ কাৰণে আপোনালোকে কোনো ইনকাম চাৰ্টিফিকেটৰ আপোনালোকৰ কোনো প্ৰয়োজন নহ'ব। গতিকে আপোনালোকে ভিডিঅ'টো ভাল পালে আপোনালোকৰ বন্ধু-বান্ধৱী ফেচবুক, হোৱাটছআপত শ্বেয়াৰ কৰি দিব। গতিকে সকলোৱে জানিব পাৰিব যে অৰুণোদয় 3.0ৰ কাৰণে আপোনালোকৰ ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন নহয়। এতিয়া আহক অৰুণোদয় 3.0ৰ ফৰ্ম ক'ত পাব। এই ফৰ্মটো অনলাইনত আপোনালোকে অনলাইনত উপলব্ধ নাপাব। আপোনালোকে এইটো আপোনালোকৰ গাঁও সভা বা গাঁও পঞ্চায়তৰ পৰা আপোনালোকক এইটো বিতৰণ কৰি দিয়া হ'ব ফৰ্মখন। আপোনালোকে এই ফৰ্মখনৰ লগত আপোনালোকৰ নথিপত্ৰ লাগিব, আপোনালোকৰ আধাৰ কাৰ্ড, আপোনালোকৰ বেংক একাউণ্ট আৰু আপোনালোকৰ ৰেচন কাৰ্ড। এই তিনিখন ডকুমেণ্ট আপোনালোকে আৰু ফটো 1 কপি আপোনালোকে এইটো ফৰ্ম ফিল আপ কৰি আপোনালোকে ফৰ্মৰ লগত এইখিনি ডকুমেণ্ট গাঁঠি দি আপোনালোকে জমা দিব পাৰিব।